তো হেল্ল' ফ্ৰেণ্ডছ, এটি নতুন বিষয় লৈ কিনে এটা নতুন ভিডিঅ' আপোনালোকৰ আজি লৈ আহিছোঁ। বিষয়টো হ'ল মানে কি, চাকৰি বিষয়ক কিছুমান কুৱেশ্যন আমি ডিছকাছ কৰিম। তো আজি প্ৰথম পাৰ্টটো লৈ আহিছোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো আছে, বস্তু এটা 250 টকাত কিনি 325 টকাত বেচিলে কিমান শতাংশ লাভ বা লোকচান হ'ব? তো ইয়াতে কিনা দামটো হ'ল 250 টকা আৰু বেচা দামটো হ'ল 325 টকা। তো যিহেতু বেচা দামটো অলপ বেছি, গতিকে লাভটো হ'ব বেচা দাম বিয়োগ কিনা দাম। তো 325 বিয়োগ 250, 75 টকা। এতিয়া লাভৰ শতাংশ লোৱা ফৰ্মুলাটো হ'ল লাভ বাই কিনা দাম ইনটু 100%। তো লাভটো 3 আছিল, লাভটো 75 আছিল আৰু কিনা দামটো 250। অ'কে, ইফালে 100% মাল্টিপ্লাই। তো কাটাকাটি কৰিলে 25 তিনিবাৰ যাব আৰু 250ক 10 বাৰ যাব। এগেইন 10 দিয়ে 100 কাটিলে 10 বাৰ যাব। তো 10 তিনিগুণ কিমান হ'ব? 30%। মই চলিউশ্যনটো আগতেই কৰি থৈ দিছোঁ, কাৰণ চলিউশ্যনটো কৰি কৰি ভিডিঅ' বনালে বহুত দীঘল হৈ যায় আৰু মানে আমনি পাব চাই কিনে, লগতে বহুত MB হৈ যায়, ভিডিঅ'টো আপলোড কৰিব দিগদাৰ হয়। তো নাম্বাৰ 2 কুৱেশ্যনটো হ'ল, কোনো এটা বস্তুৰ বেচা দাম কিনা দামৰ 3/2 গুণ হ'লে কিমান শতাংশ লাভ হ'ব? তো ইয়াতে কিনা দামটো আমাক দিয়া নাই, বেচা দামটো দিয়া নাই, বাট কিনা দাম আৰু বেচা দামৰ এটা ৰিলেশ্যন দিছে যে বেচা দামটো কিনা দামৰ 2/3 গুণ। তো আমি কিনা দামটো ধৰি ল'ম, ধৰা হ'ল কিনা দামটো কিমান? X টকা আৰু বেচা দাম কিমান হ'ব? কিনা দামৰ 2/3 অংশ, তো 3/2x। যিহেতু বেচা দামটো অলপ ডাঙৰ হয়, অভিয়াছলি লাভ হৈছে বাৰু, আৰু লাভেই ল'ব দিছে আমাক, গতিকে লাভ কেনেকৈ হ'ব? বেচা দাম বিয়োগ কিনা দাম। বেচা দাম 3/2x এণ্ড কিনা দাম x। তো এক্সটো কমন ল'লে 3/2 - 1 থাকিব ইয়াতে। তো 3/2 - 1 মাইনাছ কৰিলে 1/2 পাম, 1/2x হ'ল লাভ। এতিয়া লাভৰ শতকৰা, লাভ বাই কিনা দাম ইনটু 100%। তো লাভ হ'ল 1/2x, কিনা দাম হ'ল x ইনটু 100%। তো x কেঞ্চেল যাব, হাফ থাকিব, হাফ ইনটু 100%। হাফৰ 2 দি 100ক 50 টাইম যাব, তো 50 ইনটু 1 50%। তো বস্তুটোৰ লাভৰ শতাংশ হ'ব 50%। নাম্বাৰ 3 কুৱেশ্যনটো হ'ল, কিছুমান বস্তু 5 টকাত 6টা হিচাপে কিনি 6 টকাত 5টা হিচাপে বিক্ৰী কৰিলে কিমান শতাংশ লাভ হ'ব? তো আমাক মানে কোনো বস্তুৰ দাম বা কিনা দাম বা বেচা দাম একো দিয়া নাই, জাষ্ট কণ্ডিশ্যন দিছে দুটা। যে প্ৰথম কণ্ডিশ্যন কি? প্ৰথমটো হ'ল কিনা দামৰ কণ্ডিশ্যন, দ্বিতীয়টো হ'ল বেচা দামৰ কণ্ডিশ্যন। তো কিনা দামৰ কণ্ডিশ্যনটো কেনেকুৱা? যে 5 টকাত 6টা কিনিছে, 5 টকাত 6টা হিচাপে কিনে, তাৰমানে 5 টকাত 6টা কিনিছে। তো 6টাৰ কিনা দাম 5 টকা। তো আমি এটাৰ কিনা দামটো উলিয়াই ল'ম। তো 6টা যদি 5 টকাত কিনে, তো এটাৰ কিনা দাম হ'ব 5/6। আকৌ এগেইন 6 টকাত 5টা বিক্ৰী কৰিছে, তো আমি এটাৰ কিনা দাম বেচা দামটো ওলাই ল'ম। ইয়াতে 5টা 6 টকাত বিক্ৰী কৰিছে, অৰ্থাৎ 5টাৰ বেচা দাম 6 টকা। তো ঐকিক নিয়মত কৰিলে এটাৰ বেচা দাম হ'ব 6/5। এতিয়া এটা আমাৰ হাতত কি, মানে আমাৰ দৰে কি আছে, এটাৰ কিনা দাম আছে, এটাৰ বেচা দামো আছে। তো সেইটো লৈ কিনে আমি শতকৰাটো ওলাই দিব পাৰোঁ। যিহেতু এটাৰ বেচা দামটো এটাৰ কিনা দামতকৈ বেছি হয়, তো এইটো লাভ হৈছে। তো বেচা দাম বিয়োগ কিনা দাম, বেচা দাম বিয়োগ কিনা দাম। তো এইটো লসাগু ওলাইছোঁ, 6 × 5 = 30, 6 × 6 = 37, 5 × 5 = 25, 11 থাকিল ওপৰত, 11/30 হ'ল লাভ। এতিয়া লাভৰ শতকৰা কিমান হ'ব? লাভ বাই কিনা দাম, লাভ এইটো, কিনা দাম এইটো, ইনটু 100%। তো এইটো হৰণ আছে, এইটোৰে হৰণ আছে। যদি আমি এই দুটাৰ মাজত মাল্টিপ্লাই কৰি দিওঁ, তেতিয়া তলৰ ভগ্নাংশটো উল্টি যাব। 5/6 আছিল, 6/5 হ'ব। এতিয়া কাটাকাটি যাব, 6 দি 30ক 5 বাৰ যাব, 5 দি 100ক 20 বাৰ যাব, আকৌ সেই 20ক 5 দি 4 বাৰ যাব। তো 4 × 11 44%। তো লাভৰ শতকৰা হ'ব 44%। নাম্বাৰ 4 কুৱেশ্যনটো হ'ল, যদি 18টা বস্তুৰ কিনা দাম 16টা বস্তুৰ বেচা দামৰ সমান হয়, তেন্তে কিমান শতাংশ লাভ হ'ব? 18 বস্তুৰ কিনা দাম আৰু 16টা বস্তুৰ বেচা দাম একেই,
মানে আমাক কোনো বস্তুৰ বেচা দাম বা কিনা দাম দিয়া নাই, জাষ্ট কণ্ডিশ্যন এটা দিছে। তো আমি কি কৰিম, এটা বস্তুৰ কিনা দাম ধৰি ল'ম এক্স টকা। অ'কে, তো এটা বস্তুৰ কিনা দাম যদি এক্স টকা, 18টা বস্তুৰ কিনা দাম হ'ব 18 পূৰণ এক্স 18x। আকৌ কৈছে যে 18টা বস্তুৰ কিনা দাম যিমান 16টা বস্তুৰ বেচা দাম সিমান। আমি 18টা বস্তুৰ কিনা দাম পালোঁ 18x, এতেকে 16টা বস্তুৰ বেচা দাম হ'ব 18x। তো 16টা বস্তুৰ বেচা দাম 18x পালোঁ। তো এটা বস্তুৰ বেচা দাম কিমান হ'ব, 16 দি 16টা বস্তুৰ বেচা দামক আমি হৰণ কৰিম। তো এইটো বাই এইটো, তো 2 দি কাটিছোঁ, 2 দি 9 বাৰ যাব 18, 2 দি 8 বাৰ যাব, থাকিল আমাৰ হাতত 9x/8। অ'কে, তো এটা বস্তুৰ আমাৰ হাতত কিনা দাম আছে, এটা বস্তুৰ বেচা দাম আছে। অ'কে, তো এইটো লাভ হ'ব, লাভৰ শতকৰা হ'ব কিমান, লাভ বাই কিনা দাম ইনটু 100%। লাভটো কেনেকৈ ওলাম, বেচা দাম বিয়োগ কিনা দাম। তো এইটো বিয়োগ এইটো লাভৰ ঠাইত আহি যাব, এইটো বিয়োগ এইটো, মানে বেচা দাম বিয়োগ কিনা দাম। কিনা দামটো আছে এটাৰ এক্স। অ'কে, ইনটু 100%। তো ইয়াৰে এক্সটো কমন লৈছোঁ, তো ইয়াতে এক্সটো আহিছে, ইয়াতে 9/8 থাকিল, আৰু ইয়াতে এক্সৰ আগত 1 আছে, 1 থাকিল। অ'কে, এক্স কাটা যাব তলৈ পৰে, ইয়াতে অনলি 1 থাকিব, 1টো নাপাতিলেও হয়। তো ইয়াৰ পিছত কি হ'ল, তলত যিহেতু একো নাই, ডাইৰেক্টলি আমি ওপৰখিনি পাতি দিছোঁ, 9/8 - 1 ইনটু 100%। তো 8 ইনটু 1 8 হ'ব, এইটো 9 - 8 1 হ'ব। তো 8 100ক নাযায়, কিন্তু 4 দি যাব, 4 দুগুণত 4, 25 গুণ 100। তো ওপৰত থাকিল 25 পূৰণ 1 25 হ'ব, আৰু তলত অনলি 2 থাকিল পাৰ্চেণ্ট। 25ক 2 দি অন কৰিলে কিমান হ'ব, 2 গুণ 2 5 নামিল, 2 দুগুণ 4 1 নামিল। তো 12 সমস্তত দিব কৰে। তো এইটো সেনেকৈ সমস্তত লিখি দিব পাৰি, মানে কেতিয়াবা অপশ্যনত সমস্তটো থাকে, নতুবা ডাইৰেক্টলি এনেকৈ থাকিব পাৰে। দি যাব 6 আৰু 15 কাটা যাব, 3 দি যাব, 3 দুগুণ 6 আৰু 3 5 গুণ 15। বাকী এইটো থাকিবই বাৰু, এইটো কাটা নাযায়। তো 5 ইনটু 35 ডিভাইড বাই 2 টকা। তো এইটো কিমান হ'ব, 35 5 গুণ 25 5 15 17। তো 175 2 ডিভাইড কৰিলে কিমান হ'ব, 2 7 গুণ 14 2 8 গুণ 16 15 2 7 গুণ 14 1। তো পইণ্ট দিলে 0 হ'ল, তো 5, অৰ্থাৎ 87.50 টকা। তো আজিৰ ভিডিঅ'টো ইমানটা সময় লওঁ, আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হৈছে। তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত, এতিয়ালৈ বাই।